প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে এই অঞ্চল পৰিদৰ্শন কৰিব লাগিছিল, কিন্তু কৰা নাই। না MLA, না MP, না ZPC, কোনো এজন জনপ্ৰতিনিধিয়ে তেওঁলোকক চাবলৈ অহা নাই। টয়লেটৰ অৱস্থা আমি দেখুৱাইছোঁ, আৰু একেদৰে এওঁলোকক খাদ্য সামগ্ৰী চাউল দিয়া নাই। চাউল দিব লাগিছিলে, তিৰপাল দিব লাগিছিলে, তেওঁলোকক গৰু দিয়া নাই। তলত সিহঁতৰ ছাত আছে কাৰণে সিহঁতে কেম্প কৰিব পৰা নাই, ঘৰতে ঠিক আছে লাখি যাবা না দিবা ঠিক আছে তাতে আবদ্ধ হৈ আছে, তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, প্ৰশাসনিকভাৱে লোৱা নাই, জনপ্ৰতিনিধি উপস্থিত হোৱা নাই। জনপ্ৰতিনিধিয়ে প্ৰশাসনৰ লোকসকলক জনাব লাগিছিল, তেওঁলোকে ইয়াত উপস্থিত হ'ব লাগিছিল যে বানত আবদ্ধ হৈ আছে লোকসকল। এওঁলোকে কেম্প কৰিব পুৰণা মথাউৰি, চিঙা মথাউৰি আছে, যিখিনি মথাউৰি 2020 চনত ছিঙি গৈছিল, তাৰে কাষত অকণমান ওখ ঠাই আছে, সেই ঠাইত গৈ তেওঁলোকে ঘৰ কৰিব বা তেওঁলোকে কেম্প কৰিব। কেম্প পৰ্যন্ত কৰিবলৈ দিয়া নাই। ইয়াত একাংশ ব্যক্তি আছে, তেওঁলোকে কেম্প পৰ্যন্ত কৰিব দিয়া নাই। ইয়াত দুৰ্ভাগ্যজনক নহয়, জনপ্ৰতিনিধিয়েও উপস্থিত হ'ব লাগিছিল, তেওঁলোকক সহযোগ কৰিব লাগিছিল, কিন্তু কৰা নাই। আমি দেখুৱাম যে আপোনালোকে চালে গম পাব যে এয়া চাওক ঘৰৰ অৱস্থা, মানুহ কেনেকৈ লৰচৰ কৰিছে, উপায় নে উপায়হীন হৈছে। মানুহ কি কৰিব, কি নকৰিব, একো ৱাজি কৰা নাই। তাৰ মাজতো ঘৰৰ ভিতৰত চাওক, গাঁৱৰ ভিতৰত তেওঁলোকে খাদ্য সামগ্ৰী কিবা দালি চালি তেওঁলোকে লাৰি আছে, আৰু ঘৰৰ ভিতৰৰ অৱস্থা আমি দেখুৱাইছোঁ। এনেকৈ চবে এই অঞ্চলৰ মানুহখিনি এনেকৈ আছে, কিন্তু কোনো ধৰণৰ লোক অহা নাই। তেওঁলোকে কি কেনেকৈ কি কৰিছে, মোৰ মানে ভাষা হেৰুৱাই গৈছে। কেনেকৈ কি ক'ম, কিমান শব্দ ওলাম, তেওঁলোকক কেনেকৈ গালি পাৰিম, গালিওতো নাই, গালি কেনেকৈ পাৰিম। জনপ্ৰতিনিধি এগৰাকী সচেতন ব্যক্তি হয়, প্ৰেচিডেণ্ট কওক, কাউন্সিলাৰ কওক, MDC কওক, তাৰপিছত MLA কওক, এওঁলোক হৈছে সমাজৰ মুৰব্বী, আৰু এওঁলোক সমাজক নেতৃত্ব দিয়ে। এওঁলোকে এইসকল লোকক চাব লাগিছিল। এওঁলোকৰ যি অৱস্থা, চাওক ঘৰৰ ভিতৰত খালী হৈ আছে, কিন্তু কোনো লোক নাই। তেওঁলোকে কেনেকৈ আছে, কি নাই, থাকে কেনেকৈ, আমি এই দৃশ্যবোৰো দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ আপুনি চাওক, এইটো এটা পালেংটো তলত ইটা দিছে, কেইবাটাও দিয়াৰ পিছতহে পালেংটো ওখ কৰি তেওঁলোকে আছে। সকলোতে তেওঁলোকে পেকিং লগাইছে, নহ'লে ইয়াততো থাকিবলৈ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই। আৰু আছে প্ৰতিটো ঘৰতে পানী সোমাই আছে। এইটো এটা ঘৰ, আপুনি আপোনালোকে চাওক, চাই লওক। আমি কিছু দৃশ্য আহিছোঁ, দেখুৱাবলৈ আহিছোঁ, কাৰণ বানপানী হোৱা নাই বুলি কৈছে গোৱালপাৰা জিলাৰ। পুনৰ কৈছোঁ, গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজ্য চক্ৰৰ অধীনত থকা বিভিন্ন এলেকা এনে বানাক্ৰান্ত। এইবোৰ চব আপোনালোকে চাই লওক। এইবোৰ তেওঁলোকৰ যিখিনি অৰ্থব্যয়েৰে যিখিনি বয় বস্তু কৰিছিল, সকলো এতিয়া বানৰ তলত পৰি আছে, কিন্তু তেওঁলোকক চাবলৈ কোনো অহা নাই। কিয় অহা নাই, আমি এইবোৰ বুজিব পৰা নাই, কিয় তেওঁলোকক চাবলৈ অহা নাই। এমুঠি ভাত কেনেকৈ খাব লগা হৈছে, কেনেকৈ মানুহ ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে।
যে এমুঠি ভাত তেওঁলোকে এনেকৈ খাই আছে, তাৰ পাছতো তেওঁলোকক সাহায্য দিয়া নাই। চৰকাৰেতো দম্বালি মাৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেতো কৈয়ে দিছে যে যাৰ যাৰ ঘৰত অসমৰ চুকে কোণে থকা যিসকল ব্যক্তি বানত আবদ্ধ হৈছে তেওঁলোকৰ ঘৰে ঘৰে ৰিলিফ পৌঁছাই দিয়াৰ দায়িত্ব বিষয়া, আমোলা প্ৰশাসনিক বিষয়াসকলৰ, জনপ্ৰতিনিধিৰ। এই ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰাৰ পিছতো এওঁলোকৰ ওচৰত এতিয়ালৈকে কোনো ব্যক্তি উপস্থিত হোৱা নাই, এওঁলোকক কোনো ধৰণৰ ৰিলিফ দিয়া নাই। এওঁলোকক না একমুঠি চাউল দিছে, না গৰুৰ খাদ্য দিছে, না এটা ত্ৰিপাল দিছে, না কোনো ধৰণৰ থাকিবলৈ জেগা নাই। তেওঁলোকে খাইছে কি? পানী, ইয়াৰ পানী খাইছে, পচা পানী খাইছে, টিউবৱেলৰ ব্যৱস্থা কৰা নাই। দুৰ্ভাগ্যজনক কথা।